এটা কথা কৈছো যে ভূপেন বৰা ডাঙৰীয়া ভৱিষ্যদ্ৰষ্টা নহয়। ভৱিষ্যদ্ৰষ্টা হলে যোৱা কালিতো ডাঙৰ মাৰপিট নালাগিলে হয়। পৰহি ন ভূমিতো পৰহি কংগ্ৰেছৰ ডাঙৰ মাৰপিট নালাগিলে হয়। ভাৰত জোৰো কৰিবলৈ যায় আৰু মাৰপিট হয়। যদি ভৱিষ্যদ্ৰষ্টা হল হয় ভূপেন বৰাটো সেইটো বন্ধই কৰি দিলে হয়, মিটিংখন নাপাতিলেই হয়। ভূপেন বৰা ডাঙৰীয়া অসমৰ ভৱিষ্যদ্ৰষ্টা নহয় বা তেখেতে নিজৰ কাম কৰক। মইতো ক'ম যে ভূপেন বৰা ডাঙৰীয়া আপুনি নিজৰ কামখিনি কৰক। নিজে MLA হৈ আকৌ পাৰিলে আহক, নিজে ক'ৰবাত যদি পাৰে MP হওক, তাৰ পাছত কথাবিলাক হ'ব। আপুনি MLAও জিকিব নোৱাৰে, MPও জিকিব নোৱাৰে, ডাঙৰ ডাঙৰ কথা কয়। এটা ৰোড এনে ছিংগুল ষ্ট্ৰেচ 3বাৰ হাৰে, তাৰপাছত আৰু ডাঙৰ ডাঙৰ কথা কয়। তাৰপিছত দলৰ কাৰ্যকৰ্তাসকলে টকা লৈ পদবী দিয়া বুলি দলৰ সভাত হুলস্থুল কৰে। দিল্লীৰ পৰা নেতা আজিকালি আহিবই নোৱাৰে, কংগ্ৰেছৰ দিল্লীৰ পৰা নেতা আহিবই নোৱাৰে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিবই নোৱাৰে। আহিলেই বিধায়কবিলাকে কয়, বাকী কাৰ্যকৰ্তাসকলে কয় ভূপেন বৰা ডাঙৰীয়া চব পদবী এটা আদাকৈ বিক্ৰী কৰি আছে। পদবী বিক্ৰী কৰা মানুহৰ পৰা আৰু আমাৰ বহুত কিবা শুনিব লগা আছে বুলি মই ভাবা নাই। এটা কথা কিন্তু কংগ্ৰেছে যে ভাৰত জোৰো কৰিব খুজিছে, কালি যে ধুবুৰীত ভাৰত জোৰো কৰিবলৈ গৈ প্ৰচণ্ড মাৰপিট। কংগ্ৰেছে ভাৰত জোৰো কৰিব নোৱাৰে, তেওঁলোকে ভাৰত তোৰো কৰিব এতিয়া। আৰু মানুহে উল্টা কৈ আছে, মানুহে কৈ আছে কংগ্ৰেছক ভাৰত চোৰো, তেওঁলোকে ভাৰত জোৰো কৈ আছে। আৰু ভাৰতবৰ্ষৰ মানুহে ইতিমধ্যে কংগ্ৰেছে কৈছে কংগ্ৰেছ আপলোক ভাৰত চোৰো। গতিকে ভাৰত চৰিবই লাগিব, ভাৰত এৰিব লাগিব, তেওঁলোকে ভাৰত জোৰিব। একো প্ৰভাৱেই নহয়, অসমততো মই লিখি দিম, একো প্ৰভাৱেই নহয়। এটা কথা কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া ভৱিষ্যদ্ৰষ্টা নহয়। ভৱিষ্যদ্ৰষ্টা হ'লে যোৱা কালিতো ডাঙৰ মাৰপিট নালাগিলে হয়। পৰহি ন ধুবুৰীতো পৰহি কংগ্ৰেছৰ ডাঙৰ মাৰপিট নালাগিলে হয়। ভাৰত জোৰো কৰিবলৈ যায় আৰু মাৰপিট হয়। যদি ভৱিষ্যদ্ৰষ্টা হল হয় ভূপেন বৰাটো সেইটো বন্ধই কৰি দিলে হয়, মিটিংখন নাপাতিলেই হয়। ভূপেন বৰা ডাঙৰীয়া অসমৰ ভৱিষ্যদ্ৰষ্টা নহয় বা তেখেতে নিজৰ কাম কৰক। মইতো ক'ম যে ভূপেন বৰা ডাঙৰীয়া আপুনি নিজৰ কামখিনি কৰক। নিজে MLA হৈ আকৌ পাৰিলে আহক, নিজে ক'ৰবাত যদি পাৰে MP হওক, তাৰ পাছত কথাবিলাক হ'ব। আপুনি MLAও জিকিব নোৱাৰে, MPও জিকিব নোৱাৰে, ডাঙৰ ডাঙৰ কথা কয়। এটা ৰোড এনে ছিংগুল ষ্ট্ৰেচ 3বাৰ হাৰে, তাৰপাছত আৰু ডাঙৰ ডাঙৰ কথা কয়। তাৰপিছত দলৰ কাৰ্যকৰ্তাসকলে টকা লৈ পদবী দিয়া বুলি দলৰ সভাত হুলস্থুল কৰে। দিল্লীৰ পৰা নেতা আজিকালি আহিবই নোৱাৰে, কংগ্ৰেছৰ দিল্লীৰ পৰা নেতা আহিবই নোৱাৰে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিবই নোৱাৰে। আহিলেই বিধায়কবিলাকে কয়, বাকী কাৰ্যকৰ্তাসকলে কয় ভূপেন বৰা ডাঙৰীয়া চব পদবী এটা আদাকৈ বিক্ৰী কৰি আছে। পদবী বিক্ৰী কৰা মানুহৰ পৰা আৰু আমাৰ বহুত কিবা শুনিব লগা আছে বুলি মই ভাবা নাই। এটা কথা কিন্তু কংগ্ৰেছে যে ভাৰত জোৰো কৰিব খুজিছে, কালি যে ধুবুৰীত ভাৰত জোৰো কৰিবলৈ গৈ প্ৰচণ্ড মাৰপিট। কংগ্ৰেছে ভাৰত জোৰো কৰিব নোৱাৰে, তেওঁলোকে ভাৰত তোৰো কৰিব এতিয়া। আৰু মানুহে উল্টা কৈ আছে, মানুহে কৈ আছে কংগ্ৰেছক ভাৰত চোৰো, তেওঁলোকে ভাৰত জোৰো কৈ আছে। আৰু ভাৰতবৰ্ষৰ মানুহে ইতিমধ্যে কংগ্ৰেছে কৈছে কংগ্ৰেছ আপলোক ভাৰত চোৰো। গতিকে ভাৰত চৰিবই লাগিব, ভাৰত এৰিব লাগিব, তেওঁলোকে ভাৰত জোৰিব। একো প্ৰভাৱেই নহয়, অসমততো মই লিখি দিম, একো প্ৰভাৱেই নহয়। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।